নমস্কাৰ মই কুন্তলা পাকঘৰৰ কুন্তলাৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই লৈছোঁ দৈ আৰু এয়া হৈছে হাংকাৰ্ড। দৈখিনি মই এখন গামোচা ৰাতিটো বান্ধি থৈছিলোঁ, বান্ধি পেলাই ওলোমাই থৈছিলোঁ আৰু তেনে কৰোঁতে দৈখিনি যিখিনি এক্সট্ৰা পানী সেইখিনি নিগৰি পৰিছিল। এই ৰেচিপিটো বনাবৰ কাৰণে আমাক এনেকুৱা দৈৰে প্ৰয়োজন। এখন কটন কাপোৰ বা গামোচাত দৈখিনি বান্ধি যদি ওলোমাই থোৱা হয় তেতিয়াহ'লে পানীখিনি তাৰ পৰা ওলাই যায় আৰু ওপৰ দৈখিনিয়ে আমাৰ ৰেচিপিটোত প্ৰয়োজন। এতিয়া ইয়াত মই লৈছোঁ অকণমান কাশ্মীৰ লাল মিৰ্চ পাউডাৰ, গোটা জিৰা কেইটামান, অকণমান ধনিয়া পাউডাৰ আৰু আজৱাইন, আৰু এতিয়া ইয়াত মই মিহলাম জালুকৰ গুড়ি আৰু ইয়াত এতিয়া দিম গৰম মছলা। তাৰোপৰি ইয়াত মই মিহলাম কচুৰি মেথি। এইদৰে গোটেইখিনি মছলা দৈখিনিৰ লগত আমি ভালদৰে সানি ল'ব লাগিব। মোলৈ এটা বিশেষ অনুৰোধ আহিছিল, এই ৰেচিপিটো নহৰু পিঁয়াজ নোহোৱাকৈ বনাব পাৰি নেকি, আৰু সেয়েহে আজি মই ৰেচিপিটো লৈ আহিছোঁ। এইখিনিতে যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে আপোনালোকে ইয়াত নহৰু আদা বটা দিব পাৰে, মই দিয়া নাই। এতিয়া ভালদৰে আমি গোটেই মিশ্ৰণখিনি ফেটি ল'ম। মন কৰিব যাতে মছলাখিনি দৈখিনিৰ লগত ভালদৰে ফেটা হয়। এতিয়া ইয়াত দিছোঁ অকণমান হালধি পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ। গোটেইখিনি মিশ্ৰণ খুব ভালদৰে মিহলাম, ভালদৰে ফেটি ল'ব লাগিব। আৰু ফেটি লোৱাৰ পিছত আমি দিম ইয়াত আমাৰ আজি ৰেচিপিৰ মূল বস্তুটো, আৰু সেয়া কি হৈছে আপোনালোকে ধৰিব পাৰিছেনে বাৰু? মই কি বনাব লৈছোঁ? মই বনাবলৈ লৈছোঁ আজি আমাৰ সকলোৰে প্ৰিয় আৰু আমি ষ্টাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰা পনীৰ টিক্কা। একেবাৰে সহজভাৱে বনাবলৈ পাৰি আৰু ঘৰত থকা বস্তুৰে আপোনালোকে আৰামত বনাব পাৰিব। এতিয়া ইয়াত মই দিছোঁ পনীৰখিনি। পনীৰ নিজৰ প্ৰয়োজন সাপেক্ষে ল'ব, আৰু পনীৰখিনি দিয়াৰ পাছত পনীৰখিনিৰ লগত দৈৰ যিটো মিশ্ৰণ আমি বনাইছিলোঁ ভালদৰে মেৰিনেট কৰি ল'ব লাগিব। প্ৰথমতে আমি অলপ সময় এইদৰে মিহলাই লোৱাৰ পাছত 5 মিনিটমানৰ কাৰণে ৰৈ দিম। ৰৈ দিয়াৰ পাছত আকৌ এবাৰ ভালদৰে সানি ল'ম। এইদৰে দুবাৰ কৰিব। ইয়াত দেখিছেনে মই এইখিনি সানি ল'লোঁ। এতিয়া মই ইয়াত অলপ সময়ৰ কাৰণে মই ৰৈ দিম, 5 মিনিটমানৰ কাৰণে ৰৈ দিম, আৰু ৰৈ দিয়াৰ পিছত আকৌ মই সানি ল'ম। এইখিনি এতিয়া হৈ গ'ল। 5 মিনিট পিছত মই আকৌ এয়া সানিবলৈ লৈছোঁ, যাতে প্ৰত্যেকটো পনীৰৰ টুকুৰাৰ গাত সুন্দৰকৈ মছলাখিনি লাগে সেইটো মন কৰিব লাগিব। এইদৰে ভালদৰে সানি লোৱাৰ পিছত এই গোটেই মিশ্ৰণখিনি আমি 1 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। 1 ঘণ্টাৰ পিছত মই এখন কেৰাহীত তেল গৰম হ'ব দিছোঁ আৰু তাত পনীৰখিনি এইদৰে ভাজিছোঁ। পনীৰখিনি কম জুইত এটুকুৰাকৈ এইদৰে দি পেলাই ভাজিব সোণালী ৰং হোৱালৈকে। আৰু বনাবলৈ খুবেই সহজ নহয়নে? আমাৰ সকলোৰে খুব প্ৰিয় এই পনীৰ টিক্কা ৰেচিপিটো। আমি ষ্টাৰ্টাৰ হিচাপে যিহেতু ব্যৱহাৰ কৰোঁ। এই যে অলপ বাতিটোত আৰু লাগি আছে মছলাখিনি, সেইখিনি মই পনীৰৰ টুকুৰাৰ ওপৰত দি দিছোঁ। কম জুইত পনীৰখিনি সোণালী ৰং হোৱালৈকে ইলুটি সিলুটিকৈ ভাজিব লাগিব। খুব কম সময়ৰ ভিতৰত হয়, মাত্ৰ মেৰিনেট কৰোঁতে সময় লাগে। আৰু মেৰিনেট কৰাৰ সময় যদি আপোনালোকৰ বেছি লৰা ধপৰা থাকে, সময় বেছি নাথাকে, তেতিয়াহ'লে আধা ঘণ্টা অন্ততঃ মেৰিনেট কৰি ৰাখিব। তেতিয়াহে আচলতে মছলাৰ সোৱাদটো পনীৰলৈ যায়। মই ইয়াত 1 ঘণ্টা ৰাখিছোঁ যিহেতু মোৰ হাতত যথেষ্ট সময় আছিলে। আৰু এইদৰে ইলুটি সিলুটি কৰি পেলাই পনীৰখিনি মই ভাজিছোঁ। জুই কিন্তু একেটাতে আছে, মানে ল' ফ্লেমতে আছে, জুই হাই কৰা নাই। আৰু এয়া আমাৰ পনীৰ টিক্কা প্ৰায় তৈয়াৰ হৈ গৈছে। এতিয়া মই এই পনীৰৰ টুকুৰাবোৰ এখন বেলেগ প্লেট বা বাতিলৈ ট্ৰান্সফাৰ কৰি ল'ম। এয়া দেখিছেনে বাৰু কিমান ধুনীয়া আছে দেখিবলৈ, আৰু বৰ ধুনীয়া গোন্ধাইছে। এইখিনিতে মই আপোনালোকলৈ বিশেষ অনুৰোধ, যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰিব। যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত কমেণ্ট দি জনাবচোন মোৰ ৰেচিপিবোৰ চাই আপোনালোকে কেনে পায়। এয়া মই পনীৰ টিক্কাখিনি এখন প্লেটত সজাই লৈছোঁ আৰু ওপৰত অকণমান কেঁচা জলকীয়া দি পেলাই সজাইছোঁ। আপোনালোকে কেনে পায় ৰেচিপিটো জনাব দেই। তেতিয়াহ'লে বনাব ৰেচিপিটো বুলি আশা কৰিলোঁ, আৰু চাই নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। আজিলৈ আহোঁ। ভালে থাকক, সুস্থ থাকক,
খাওক আৰু খুৱাওক অনতিপলমে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে